নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতা শৰ্মাৰ মোৰ ইউটিউব চেনেল সংগীতাছ ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি চিম্পল খৰিচা মাছৰ জোল আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালে পাব আৰু ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টো কৰিব। এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই মাছ ভাজি থোৱা তেলখিনিয়ে ইউজ কৰিছোঁ। তাৰ কাৰণে মই এটা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া তেলত দি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি অলপ ভজা হ'লে ইয়াত আমি চামুচ আদা নহৰু পেষ্ট দি দিম। আদা নহৰু আৰু পিঁয়াজখিনি আমি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত আধা চামুচ নিমখ, আধা চামুচ হালধি, আৰু আধা চামুচ জিৰা গুড়ি দি দিম। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া ভালদৰে ভাজ খোৱাৰ পিছত এতিয়া মই ইয়াত এটা দীঘল দীঘলকৈ কাটি থোৱা আলু দি দিছোঁ। আলুটো আপোনালোকৰ নিজৰ মতে কাটি ল'ব পাৰে। এতিয়া মই আলুখিনি ভালদৰে ভাজি ল'ম, কম জুই দি। এতিয়া ঢাকনখন লগাই দিছোঁ। জুইটো কমাই থ'ব। এতিয়া আলুখিনি ভাজ গৈছেনে চালোঁ আৰু এবাৰ। আলুখিনি সিজা নাই, ভালদৰে সিজিবলৈ দিব আলুখিনি। এতিয়া আলুখিনি ভালদৰে সিজিলে এতিয়া মই ইয়াত এটা বিলাহী সৰু সৰুকৈ কাটি থৈছিলোঁ, এইটো দি দিম। এতিয়া বিলাহীখিনিও আমি ভালদৰে ভাজি ল'ম। বিলাহীখিনি ভালদৰে ভজা হৈ গ'ল। আলুখিনিও ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত 2 চামুচ খৰিচা দি দিম। এইখিনি ভালদৰে লৰাই দিম। এইখিনি প্ৰায় হৈ গ'ল আমাৰ। এতিয়া মই ইয়াত গৰম পানী দি দিম। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, গৰম পানী দিলে বেছি ভাল হয়। পানীটো নিজৰ মতে দিব। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া এইখিনি ঢাকি থৈ দিম প্ৰায় 6-7 মিনিটমান। তাৰপিছত ইয়াত আমি মাছ দি দিম। মাছখিনি দিয়াৰ পিছত এইখিনি ভালদৰে উতলিব দিম। এতিয়া ঢাকন লগাই প্ৰায় 5 মিনিটমান আৰু ভালদৰে উতলিব দিম। এয়া মাছখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া এয়া নমাই দিলোঁ। এতিয়া পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'ল আমাৰ খৰিচা মাছৰ জোল।
যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।